যদি আজি শান্তি আহিছে প্ৰমোদ বড়োৰ কাৰণে আহিছে। ইলেকশ্যনৰ আগতে যি ক'লাক আৰু ইলেকশ্যনৰ পিছত আৰু চবে দাদা ভাই মিলি সমাজখন আগুৱাই নিব লাগে, এইটোৱে কথা। এই তাৰিখলৈকে 4 তাৰিখলৈকে ৰখক, আপোনালোকেতো ৰিজাল্টটো চবে পাব। আৰু মই এনে আগৰ পৰাই এটা স্বভাৱগত, মই প্ৰেডিকশ্যনবিলাক বেছি নকৰোঁ আৰু তেনেকুৱা কথাবিলাক বেছি নকওঁ। কিন্তু আজিৰ সময়ত তেনেকুৱা নিৰাশাজনক একো খবৰ নাই, খুব আশাজনক আৰু ভাল খবৰে আছে। সেইকাৰণে 4 তাৰিখলৈকে ৰখক আপোনালোকে। 1 তাৰিখ মানতে ডাঙৰ ডাঙৰ চেনেলবিলাক এক্সিট পল দিয়া আৰম্ভ কৰিব। তেতিয়া আৰু আলোচনা কৰিম। আৰু ছাৰ, দুৰ্গাদাস বড়োৱে অভিযোগ কৰিছে যে EVM-ত যিমান ভোট পুলিং হৈছিল তাতকৈ সংখ্যা বৃদ্ধি পাইছে। এইটো আৰু ইলেকশ্যন গ'ল আৰু অভিযোগ কিবা কিবিবিলাকৰ একো ভেলু নাই এতিয়া। এইটোতো আৰু EVM-এ ক'ব আৰু বেছি আছে না কম আছে, আমিতো ক'ব নোৱাৰিম। বেচেৰা EVM-ও মেচিনে হয়, গতিকে এতিয়া আৰু এইবিলাক কৈ লাভ নাই আৰু, হয়নে? এই তাৰিখলৈকে 4 তাৰিখলৈকে ৰখক, আপোনালোকেতো ৰিজাল্টটো চবে পাব। আৰু মই এনে আগৰ পৰাই এটা স্বভাৱগত, মই প্ৰেডিকশ্যনবিলাক বেছি নকৰোঁ আৰু তেনেকুৱা কথাবিলাক বেছি নকওঁ। কিন্তু আজিৰ সময়ত তেনেকুৱা নিৰাশাজনক একো খবৰ নাই, খুব আশাজনক আৰু ভাল খবৰে আছে। সেইকাৰণে 4 তাৰিখলৈকে ৰখক আপোনালোকে। 1 তাৰিখ মানতে ডাঙৰ ডাঙৰ চেনেলবিলাক এক্সিট পল দিয়া আৰম্ভ কৰিব, তেতিয়া আৰু আলোচনা কৰিম। আৰু ছাৰ, দুৰ্গাদাস বড়োৱে অভিযোগ কৰিছে যে EVM-ত যিমান ভোট পুলিং হৈছিল তাতকৈ সংখ্যা বৃদ্ধি পাইছে। এইটো আৰু ইলেকশ্যন গ'ল আৰু অভিযোগ কিবা কিবিবিলাকৰ একো ভেলু নাই এতিয়া। এইটোতো আৰু EVM-এ ক'ব আৰু বেছি আছে না কম আছে, আমিতো ক'ব নোৱাৰিম। বেচেৰা EVM-ও মেচিনে হয়, গতিকে এতিয়া আৰু এইবিলাক কৈ লাভ নাই আৰু, হয়নে? এতিয়া ইলেকশ্যনৰ আগতে যি ক'লাক আৰু ইলেকশ্যনৰ পিছত আৰু চবে দাদা ভাই মিলি সমাজখন আগুৱাই নিব লাগে, এইটোৱে কথা। भारत माता की, भारत माता की, नरेंद्र मोदी, नरेंद्र मोदी, जयंत बसुमतारी, जयंत बसुमतारी, UPPL, BJP, बोलो रोड आमी स्टार्ट करो। গাড়ীবিলাক নানিব, প্ৰচেছনত গাড়ীবিলাক পিছত ৰাখিব। গাড়ীবিলাক কাইণ্ডলি লৈ যাওক, এই বগা গাড়ীখন দিব।
খবৰ বড়োলেণ্ডৰ ৰাইজৰ সময় হৈছে মোদীজীক কৃতজ্ঞতা জনোৱা, যাতে বড়োলেণ্ডত চিৰ শান্তি সদায় থাকিব পাৰে। আমি সকলোৱে যাতে জীৱন আৰু জীৱিকা আমি সুন্দৰভাৱে আমি আগবঢ়াই লৈ যাব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই 3টা বছৰত অসমত শান্তিৰ কাৰণে নিজকে গৌৰৱ অনুভৱ কৰোঁ। এই শান্তিত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই। প্ৰমোদ বড়োৰ অৰিহণা অবিহনে, নিখিল বড়ো ছাত্ৰ সন্থাৰ অৰিহণা অবিহনে আজি হাজাৰ হাজাৰ ল'ৰা জংগলৰ পৰা বন্দুক থৈ মাকৰ বুকুলৈ উভতি নাহিলেহেঁতেন। বড়োলেণ্ডত যদি আজি শান্তি আহিছে, প্ৰমোদ বড়োৰ কাৰণে আহিছে, নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰণে আহিছে। আমি মনত ৰাখিব লাগিব পুৰণা কথা, আমি মনত ৰাখি নতুন ভৱিষ্যত নিৰ্মাণৰ কাৰণে আমি সকলোৱে একত্ৰিতভাৱে আগবাঢ়ি যাব লাগিব। আমি আগুৱাম, নতুন বিটিআৰ নিৰ্মাণ কৰিম, নতুন অসম নিৰ্মাণ কৰিম, নতুন ভাৰত নিৰ্মাণ কৰিম। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, প্ৰমোদ বড়ো, প্ৰমোদ বড়ো বসুমতাৰী, জয়ন্ত বসুমতাৰী, বিজেপি, UPPL। বহুত বহুত ধন্যবাদ, সকলোকে আকৌ প্ৰণাম জনালো। আবার দেখা হবে সবার সঙ্গে, ঠিক আছে? পূজার সময় দেখা হবে, ঠিক আছে?